Aarvi. আমি পুপু যাম হাই কৈ দিয়া হা আমাৰ প্ৰথম যাত্ৰা ন চোৱা যাত্ৰা আৰু কলৈ যাবা তুমি শ্বিলঙলৈ শ্বিলং যাম চেৰাপুঞ্জী তুমি কৈ দিয়া বন্ধুসকল আপোনালোকে চাই থাকক আমি এতিয়া কলৈ যাম বুলি কৈ দিয়া ফ্ৰেণ্ডছ কৈ দিয়া হাই ফ্ৰেণ্ডছ এইফালে চোৱা এবাৰ এইফালে চোৱা এইটো চোৱা দেই আমাৰ এতিয়া গাড়ী ষ্টাৰ্ট দি দিছোঁ এতিয়া আমাৰ ৰাস্তাৰ পৰা ওলালোঁ এতিয়া এয়া খনামুখ মধুবন নগৰ আমাৰ ঘৰৰ পৰা ওলাইছোঁ আৰু এতিয়া আমি ক'ত আছোঁ কৈ দিয়া এতিয়া আমি নংপুৰ পাৰ হৈ আহিছোঁ ন নে পোৱাই নাই আমি নংপুৰ পোৱাই নাই ন তুমি গমেই পোৱা নাই আমি নংপুৰ পোৱাই নাই আমি এতিয়া পামহে দেই অলপ পিছত নংপুৰ আমি ইয়াত তেল ভৰালোঁ দেই নমস্কাৰ আৰভি আমি পাই গ'লো আমাৰ নামিব হৈছে দেই আমি আহি পাই গ'লো আমি ক'ত পাই গ'লো তুমি কোৱা এতিয়া আমি আহি পাই গ'লো বুলি কৈ দিয়া আমি চিলভাৰ বুক পাই গ'লো বুলি কৈ দিয়া আমি নামিম দেই এতিয়া অলপ ঠাণ্ডা আছে আমাৰ ভিউ টোপনি পৰা উঠিলো ঠিক আছে চিলভাৰ বুকৰ ৰিচিপশ্যন কাউণ্টাৰ আমি ইয়ালৈকে যাম এতিয়া হা ৰিচিপশ্যনলৈকে এতিয়া তুমি ৰিচিপশ্যনৰ হোটেলখন বুক কৰা আমি হোটেল বুক কৰিম এয়া আমি চিলভাৰ ব্ৰুক ৰিজৰ্টত সোমাবলৈ আহিছোঁ আমাৰ ৰুম ঠিক হৈ গ'ল এয়া চাওক লাগেজ আগত লৈ গৈছে আগত আৰু দুটা লৈ গৈছে অৱস্থা বেয়া বস্তু চস্তু কঢ়িয়াই আমাৰ ৰুম পাই গ'লো এই আমাৰ আৰভি কৰি আছে আৰভি চাও 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 আৰভি আমাৰ ৰুমত আমি পাই গ'লো এটাচ বাথৰুম আছে ইয়াতে এটাচ বাথৰুম এইফালে আছে বাথৰুমটো বাথৰুম ঠিকে আছে বাৰু ভাল হেৰি আছে ভাল কাম আহি আৰভি আমাৰ হৈ আছে এতিয়া আৰভি ফূৰ্তি লাগিছে নেকি চাও ইয়াৰে চা কুকুলুকু চাই দিয়া এবাৰ ফূৰ্তি লাগিছে নে ফূৰ্তি লাগিছে নে ফূৰ্তি লাগিছে নে ফূৰ্তি লাগিছে নে ক'ত আছা তুমি এতিয়া অসমত আছা নে ক'ত আছা অসমত আছো নে আমি মেঘালয়ত আছো এইফালে চাই আহি দিয়া এবাৰ চাও 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 এইফালে চাই দিয়া চাও আহি দিয়া তুমি চবকে ৱেলকাম বুলি কৈ দিয়া হাই কৈ দিয়া চবকে ইয়ালৈ আহিব দিয়া কৈ দিয়া হেল্ল' চিলভাৰ বুকৰ এডভাৰটাইজ কৰি দিয়া দিয়া চব কৈ দিয়া ৱেলকাম বঢ়িয়া চুমুটা দি দিছে এনেকৈ দি দিয়া এই আমাৰ লাঞ্চ আহি গ'ল লাঞ্চ অৰ্ডাৰ দিছিলোঁ চিম্পুলকৈ দিলোঁ ভাত প্লেইন ডাল তাৰ আগত কফি খাম দেই এতিয়াও ৰ'দ যোৱাই নাই চাওক তামাম ৰ'দ দি আছে তামাম ৰ'দ দি আছে দেই এতিয়াও আমি এতিয়া আৰু অলপ ৰুমৰ পৰা ওলাইছোঁ হাই বুলি কৈ দিয়া হাই বুলি কৈ দিয়া হাই আমি অকণমান এতিয়া ওলাই যাওঁ জানো শ্বিলং পিকে যাওঁ নে ক'ত যাওঁ ৰাস্তাই যাম আৰু ৰাস্তাই ঘূৰি ফুৰিম হয়নে হয় বুলি কৈ দিয়া ক'ত যাবা শ্বিলং পিক যাবা যাম দেই ক'ৰবালৈ
let us start the journey. আমি এতিয়া চিলভাৰ বুকৰ পৰা ওলালোঁ আহিম আৰু ৰাতি আহিম এতিয়া আমি ওলাইছোঁ আৰু চোৱা ইফালে চোৱা ভিডিঅ' হৈ আছে দেই আমি গাড়ীখন পাৰ্ক কৰি দিলে দে শ্বিলং পিকৰ ওচৰলৈ গৈ তাৰপৰা ঘূৰি আহিলোঁ এতিয়া তাৰপৰা ঘূৰি আহি এইটো ভিউ পইণ্ট চাওঁ বা কি ধুনীয়া সূৰ্যাস্ত হ'ব হৈছে আৰু আমি অলপ আগলৈ যাওঁ ভিডিঅ' এতিয়া পিছফালে আলু খেতি হয়নে আলু নে এইবিলাক মূলা নেকি অঁ মূলা খেতি কৰিছে তাত দোকানখন দেখাই দিয়ে বঢ়িয়া বঢ়িয়া আলু পিঁয়াজ বিক্ৰী কৰি আছে অকণমান লৈ যাব লাগিব ন 5 কেজি আলু গাজৰ মূলা চব আছে ফ্ৰেছ চব্জি এইটো হৈছে শ্বিলং পিকলৈ যোৱা ৰাস্তা আমি পিকলৈকে গৈ নাপালোঁ বাৰু বহুত দেৰি হোৱাৰ কাৰণে বন্ধ হ'ল ঘূৰি আহিলোঁ তাৰ মাজতে এইটো ভিউ পইণ্ট Aarvi চোৱা ইফালে Aarvi চাওঁ তুমি শুই গ'লা ঠাণ্ডা অঁ ঠাণ্ডা পাই শুই গ'ল আমাৰ Aarvi কিমান ধুনীয়া খেতি আমি এতিয়া ক'ত আছোঁ বাৰু শ্বিলং পিকৰ ওচৰতে খেতি কৰিছে মূলা কবি বন্ধাকবি ফুলকবি আছে বৰ ধুনীয়া পৰিৱেশ ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ বাপৰে ইমান ঠাণ্ডা সেইকাৰণে কোমল দিছোঁ ন আমি কি বতাহ মাৰিছে চোৱা 20 ডিগ্ৰী চেলচিয়াছ যাব লাগে ন এতিয়া নহ'লে ঠাণ্ডা আছে এতিয়া হৈছে 8:45 আৰু আমি এতিয়া হোটেলৰ ভিতৰতে আছোঁ এয়া Aarvi আছে মাকৰ লগত Aarvi হাই বুলি কৈ দিয়া হাই দিয়া থাকি কেনেকুৱা লাগিছে কৈ দিয়া তুমি থাকি কেনেকুৱা লাগিছে কৈ দিয়া ভাল লাগিছে নে হাঁহি দিয়া মুখখন মুচিব লাগিব দেই ঠিক আছে এতিয়া আৰু ফেন লগাব নোৱাৰি দেই ফেন চেন বন্ধ কৰি থোৱা আছে গুৱাহাটীৰ গৰমৰ পৰা অকণমান আঁতৰি মেঘালয়ত বৰ সুন্দৰ পৰিৱেশ এতিয়া মই আপোনালোকৰ বাহিৰৰ পৰিৱেশটো দেখুৱাম ইমান মজা বৰষুণ দিছে ৰ'ব দেই মই দেখাই আছোঁ এতিয়া মই বাহিৰলৈ যাম বেক কেমেৰা কৰিম আৰু আপোনালোকক মই বাহিৰৰ পৰিৱেশটো দেখুৱাম আমি ৰুমৰ পৰা বাহিৰলৈ ওলাইছোঁ চাওকচোন ইয়াৰ পৰিৱেশটো চাওক বা কি ধুনীয়া পৰিৱেশ বৰষুণ দি আছে দেই এতিয়া বৰষুণ দি আছে ৰাতিৰ পৰিৱেশ কটেজবোৰ চাগে আজি খালিয়ে আছে চাগে আগৰ ফালে আপোনাৰ গধূলি আড্ডাৰ কাৰণে এইবিলাক ৰুম আছে পাৰ্টিৰ কাৰণে আছে কি ধুনীয়া বৰষুণ দিছে ধুনীয়া ঠাণ্ডা বতাহ মাৰি আছে এইখন